নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আহিলোঁ মানে দৰ্জা খিৰিকী ভেণ্টিলেটৰ কেনেকৈ বনায় আপোনালোকক সম্পূৰ্ণকৈ মই দেখাই দিম ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাওক প্ৰতিটো মানে বেলেগ বেলেগ ষ্টাইলত বনোৱা হৈছে এইটো কিহৰ এইটো কিহত লগায় এইটো যে বড় আছে ডিজাইন খিৰিকী আছে না দৰ্জা এইটো খিৰিকী চৌকাঠ ন এইটো খিৰিকী চৌকাঠো চাওক মানে এইটো কেনেকুৱা ষ্টাইলত বনাইছে এইটো মানে অলপ ডিজাইন দি বনোৱা হয় আৰু এইটো একেবাৰে চিম্পুল মানে খিৰিকী মানে ধৰক আৰু এইবোৰ চব খিৰিকীয়ে মানে চৌকাঠ এইবোৰ দুইপলীয়া আছে আৰু তিনিপলীয়া আছে চাৰিপলীয়া আছে মানে দৰ্জা খিৰিকী এইবোৰ চব মই আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণকৈ মানে এইটো এটা দুইপলীয়া হয় নাই এইটো দুইপলীয়া আৰু এইবোৰ দৰ্জা খিৰিকী দৰ্জাটোৰ চৌকাঠ এইটো দৰ্জা চৌকাঠ নেকি এইটো দৰ্জাৰ চৌকাঠ নেকি এইটো দৰ্জাৰ ন এইটো খিৰিকী চৌকাঠ এইটো আৰু এইবোৰ হৈছে চব খিৰিকী চৌকাঠেই আৰু দৰ্জা খিৰিকীবোৰ মানে দৰ্জাৰ চৌকাঠবোৰ সেইবোৰ আৰু ইয়াত এইটো বালিতে মানে এই দৰ্জাৰ খিৰিকীবোৰ মানে বনোৱা হয় মছলাটো তাতে মিলাই লোৱা হয় চাওক তাত মিলাই লৈ পেলাই ইয়াত মানে দৰ্জাটো এইখন দৰ্জা চৌকাঠ আৰু এইখন এখন দৰ্জা চৌকাঠ এইটো মানে এইবোৰ ইয়াৰ দামটো কেনেকৈ ইয়াৰ দাম ইয়াৰ দামটো 1300 আৰু খিৰিকী চৌকাঠটো কিমান দাম 1500 এইটো কি চৌকাঠ ভিলেজিয়াম কি কয় এইটো ভেলিচন ভেণ্টিলেটৰ ওপৰত এইটো ভেণ্টিলেটৰ হয় আৰু এই ফৰ্মাটোতে মানে বনোৱা হয় প্ৰথমে মানে এইটো চাওক এইটো দৰ্জা চৌকাঠ হয় দৰ্জাৰ মানে বনোৱা ফ্ৰেমটো হয় ইয়াত আৰু ইয়াত মানে এইটো তেল সানি লোৱা হয় আৰু সানি মেলি মানে ধুনীয়াকৈ ধৰক ইয়াত মছলাটো বাকি দিয়ে এইটো আজি ঢলা হৈছে নেকি মছলা আজি ঢলা হৈছে এইটো এনেকৈ মানে মছলাটো ঢালি মেলি ইয়াত বনোৱা হৈছে আৰু এইটো ভেণ্টিলেটৰ বনোৱা হয় আৰু চব ইয়াতে মানে সকলোখিনি মানে ইয়াতে এনেকৈ বনোৱা হৈছে আৰু আমাৰ এই পৱন নাৰ্চাৰীৰ ওচৰতে মানে ইয়াত এই দৰ্জা খিৰিকী ভেণ্টিলেটৰ যিখিনি লাগে আপোনালোকক মানে সকলো ইয়াত পাই যাব আপোনালোকে মই ইয়াত কৈ দিম কিমানখিনি আৰু কি আছে মানে আপোনালোকক সম্পূৰ্ণকৈ মই আপোনাক দেখাই আছোঁ আপোনালোকে চাই থাকক খালি ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু চাওক যে এইখিনি চব মানে ফ্ৰেমেই হয় মানে ফৰ্মাই হয় এইখিনি গোটেইখিনি আৰু এইখিনি গোটেইখিনি ফৰ্মা মানে ইয়াত এইবোৰ ভেণ্টিলেটৰ ফৰ্মা ধৰক খিৰিকীৰ ফৰ্মা ধৰক সকলো মানে এনেকৈ ইয়াত ঢলা হয় আৰু ইয়াতে যেতিয়া মানে ইয়াত শুকোৱা হয় বস্তুটো ইয়াত কেনেকৈ উলিওৱা হয় এই ফৰ্মাটো যে ইয়াত বনাই পেলাই মানে কেনেকৈ বস্তুটো আকৌ ইয়াৰ পৰা মানে উলিওৱা হয় ফৰ্মাটোৰ পৰা দাঙি দিলে মানে ওলাই আহে এইটো কেইদিনত খোলা হয় ফৰ্মাটো কাইলৈ আজি বনাই পেলাই কাইলৈ খুলিব পাৰেনে একো হেৰি নহয় মানে অলপ ভাৰী আছে মানে কোনো ডিফেক্ট নহয় মানে এয়া মানে আজি বনাই পেলাই আজি একদিন ৰাখি পেলাই তাৰপৰা আকৌ পিছদিনা খুলি দিয়া হয় আপোনালোকে চাওক মই আপোনাক দেখাই দিছোঁ সম্পূৰ্ণকৈ আৰু এইখিনিয়ে আছিলে মানে ইমানখিনিয়ে আৰু চাওক মই সম্পূৰ্ণ দেখাই দিছোঁ এইখিনি এয়া চাওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'ত ধন্যবাদ।